নমস্কাৰ আমাৰ ষ্টাডি হাব নিউ ইউটিউব চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আলোচনা কৰিব লৈছোঁ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ 2024 বৰ্ষৰ জুলাই ছেছনৰ ফাৰ্ষ্ট ছেমিষ্টাৰ ডিগ্ৰীৰ NEP কোৰ্চৰ অসমীয়া সাহিত্যৰ বুৰঞ্জী লিপি আৰু শাসন অধ্যয়নৰ হোম এছাইনমেণ্টৰ তৃতীয়টো প্ৰশ্ন। আগতে দুটা প্ৰশ্ন আমি আলোচনা কৰি আহিছোঁ, তাৰে তৃতীয়টো প্ৰশ্ন আমি বৰ্তমান আলোচনা কৰিব লৈছোঁ। যদি ভিডিঅ'সমূহ ভাল পাইছে তেতিয়াহ'লে আপোনালোকে আমাৰ চেনেলটো লাইক, শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি ৰাখিব। এতিয়া আহোঁ আমি প্ৰশ্নসমূহৰ মাজলৈ। এছাইনমেণ্টৰ তৃতীয় প্ৰশ্নটো আছিলে মিশ্ৰ অসমীয়া সাহিত্য সম্পৰ্কে এটি আলোচনা যোগত কৰক। এতিয়া আমি উত্তৰটোৰ মাজলৈ আহোঁ, চাওঁ আহক উত্তৰটো কি আছে। উত্তৰ: বড়ো চণ্ডীদাসৰ শ্ৰীকৃষ্ণ কীৰ্তন আৰু ৰমাই পণ্ডিতৰ শূন্য পুৰাণ এই দুয়োখন পুথিতেই মিশ্ৰ অসমীয়া ভাষাৰ অৰ্থাৎ অসমীয়া আৰু বাংলা ভাষাৰ উমৈহতীয়া সাহিত্যৰ নিদৰ্শন সংৰক্ষিত হৈ আছে। শব্দাৱলী, বৈয়াকৰণিক লক্ষণ আদিৰ ক্ষেত্ৰত থকা সাদৃশ্যৰ ভেটিত এই দুয়োখন গ্ৰন্থ অসমীয়া আৰু বাংলা উভয় ভাষাৰেই উমৈহতীয়া সাহিত্য ৰূপে চিহ্নিত হৈছে। সেয়েহে সত্যেন্দ্ৰনাথ শৰ্মাই এই দুয়োখন পুথিকে বঙলা অসমীয়া উমৈহতীয়া সাহিত্য বুলি কৈছে। শ্ৰীকৃষ্ণ কীৰ্তনৰ কবি বড়ো চণ্ডীদাস ৪ৰ্থ শতিকাৰ লোক। শ্ৰীকৃষ্ণ কীৰ্তন এক প্ৰকাৰ কাহিনী কাব্য আৰু মূলতঃ শৃংগাৰ ৰসাত্মক। ইয়াৰ বিষয়বস্তু কৃষ্ণলীলা, ৰাধা কৃষ্ণৰ মধুৰ প্ৰেম কাহিনী ইয়াত বৰ্ণিত হৈছে। বিষয়বস্তুৰ বৰ্ণনাত কবিয়ে ভাগৱতৰ কৃষ্ণলীলা আগত ৰাখিলেও জয়দেৱৰ গীত গোবিন্দৰ দ্বাৰাও প্ৰভাৱিত নোহোৱাকৈ থকা নাই। ইয়াৰ উপৰিও গ্ৰাম্য জীৱনৰ ৰুচি সাপেক্ষে ৰুচি সাপেক্ষে কৃষ্ণলীলা বিষয়ক কিছুমান কথাও কাব্যখনে প্ৰধান উপজীব্য। শ্ৰীকৃষ্ণ কীৰ্তন প্ৰধানত শৃংগাৰ ৰসাত্মক কাব্য, বাংলা ভাষাত ব্যৱহাৰ নোহোৱা অথচ অসমীয়া ভাষাত এতিয়াও প্ৰচলিত ভালেমান শব্দ বা পদ শ্ৰীকৃষ্ণ কীৰ্তনত পোৱা যায়। যেনে বাটে বাটে, আছিলা, ঘৰ, পানী ইত্যাদি। সত্যেন্দ্ৰনাথ শৰ্মাৰ মতে শ্ৰীকৃষ্ণ কীৰ্তনৰ ভাষাত বঙলুৱা ঠাঁচ থাকিলেও প্ৰাচীন স্তৰৰ জঁকাটোত অসমীয়া ৰূপ স্পষ্টভাৱে জিলিকি আছে। পুথিখনৰ আৱিষ্কাৰক আৰু প্ৰথম সম্পাদক বসন্তৰঞ্জন ৰায়ে কামৰূপী বা অসমীয়া ভাষাৰ লগত শ্ৰীকৃষ্ণ কীৰ্তনৰ ভাষাৰ মিল লক্ষ্য কৰিছিল। সেয়েহে ক'ব পাৰি যে শ্ৰীকৃষ্ণ কীৰ্তনৰ ভাষাত বঙলুৱা ঠাঁচ থাকিলেও ইয়াৰ মূল বিশেষত্ববোৰত অসমীয়া ভাষাৰ লক্ষণ সুস্পষ্ট। অসমীয়া আৰু বাংলা উভয় সাহিত্যই নিজৰ বুলি দাবী কৰা এখন বিশেষ পুথি হ'ল শূন্য পুৰাণ। এই গ্ৰন্থখনৰ ৰচক হ'ল ৰমাই পণ্ডিত। ধৰ্ম দেৱতাৰ পূজাৰ বিৱৰণ শূন্য পুৰাণৰ প্ৰধান উপজীব্য। বঙালী পণ্ডিতসকলৰ মতে শূন্য পুৰাণ একাদশ শতিকাৰ ভিতৰত ৰচিত। কোনো কোনো পণ্ডিতৰ মতে ইয়াৰ অংশবিশেষ ত্ৰয়োদশ শতিকাত ৰচিত। শূন্য পুৰাণৰ সৃষ্টিতত্ত্বৰ লগত অসমীয়া মনসা কবি মনকৰৰ বৰ্ণনাৰ বহুত সাদৃশ্য আছে। এই শূন্য পুৰাণ গ্ৰন্থখন বাংলা সাহিত্যৰ অন্তৰ্গত বুলি বঙালী পণ্ডিতসকলে
কৈছে, যদিও ইয়াৰ ভাষাৰ লগত অসমীয়া ভাষাৰ সাদৃশ্যও নথকা নহয়। নাথ সিদ্ধাচাৰ্যসকলৰ আবিৰ্ভাৱৰ কাল খ্ৰীষ্টীয় দশম একাদশ শতিকা। নাথ সম্প্ৰদায়ৰ ধৰ্ম আৰু গৌৰৱ প্ৰকাশক কিছুমান পুথি সেই কালতে ৰচিত হৈছিল। তাৰ ভিতৰত মইনামতী আৰু গোৰক্ষ বিজয় নামৰ দুখন পুথি বংগদেশৰ উত্তৰ পূৰ্বাঞ্চলত আৱিষ্কৃত হৈছে। সেই পুথি কেইখন বঙালী পণ্ডিতৰ সম্পাদনাত প্ৰকাশিত হৈ বাংলা সাহিত্যৰ অন্তৰ্ভুক্ত হৈছে। সেই সময়তে ৰচিত হোৱা কাহিনী দুটাৰ ভাষাত অসমীয়া ৰূপ বাংলা ভাষাৰ প্ৰভাৱত ক্ৰমে পৰিৱৰ্তন হৈ সপ্তদশ শতিকামানত বাঙালী লেখকৰ হাতত বৰ্তমানৰ ৰূপ পৰিগ্ৰহ কৰিছে। বঙালী পণ্ডিতসকলে বাংলা সাহিত্যৰ অন্তৰ্গত বুলি ধৰি লোৱা দুয়োটা আখ্যান কাব্যৰ মাজত অসমীয়া শব্দৰ বহুল প্ৰয়োগ তথা অসমীয়া ভাষাৰ প্ৰকাশৰীতি দেখিবলৈ পোৱা যায়। এইদৰে বিশ্লেষণ কৰিলে দেখা যায় যে শূন্য পুৰাণ, শ্ৰীকৃষ্ণ কীৰ্তন আৰু নাথ সাহিত্যৰ অন্তৰ্ভুক্ত মইনামতী বা গোপীচন্দৰ গান আৰু গোৰক্ষ বিজয় বা মীন চেতন নামৰ আখ্যানমূলক পুথি দুখনত অসমীয়া আৰু বাংলা দুয়োটা ভাষাৰে নিদৰ্শন পোৱা যায় বাবে এইবোৰক মিশ্ৰ অসমীয়া সাহিত্য বুলি কোৱা হয়। এনেদৰেই আজি আমি মিশ্ৰ অসমীয়া সাহিত্য সম্পৰ্কে আলোচনা কৰিলোঁ। ইয়াৰ পিছৰ প্ৰশ্নসমূহ পাই থাকিবলৈ আপোনালোকে আমাৰ চেনেলটো লাইক, শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি ৰাখিব। তেতিয়া আমাৰ ভিডিঅ'সমূহ আপোনালোকে নিয়মীয়াভাৱে পাই থাকিব।